নমস্কাৰ শুভ সন্ধিয়া সকলোলে এটা বিশেষ কাৰণত আপোনালোকে ক্যাপশনটো দেখি গম পাইছে হয়তো এটা নতুন গান মুনমুনৰ পিছত আহি আছে গীতটিৰ টাইটেল মানুহজনী মেইন গীতটি লিখিছে আমাৰ সকলোৰে মৰমৰ সুনীত গগৈ ডাঙৰীয়া আৰু মোৰ মৰমৰ ভাইটি শৰৎ মেছে টিউন কৰিছে শৰৎ মেছে আধা মই কৰিছো আধা মিউজিক সংগীত পৰিচালনা কৰিছে পুলকনাথ দাদাই বৰ্তমান গীতটি গাইছো আজি আৰু যদি দিগন্ত বৰদলৈ ডাঙৰীয়া মিক্সটো কৰি দিয়ে সোনকালে তেতিয়াহলে গীতটি ৰিলিজ কৰিম 7 তাৰিখে 7 তাৰিখৰ পৰা আমাৰ চেনেলৰ যি বহুমূলীয়া অনুষ্ঠানবোৰ আছে এই অনুষ্ঠানবোৰত আমি গাম আপোনালোকে শুনিবলৈ পাৰিব গীতটিৰ টাইটেল যেহেতু মানুহজনী মেইন গীতটি শুনিব নেকি আপোনালোকে অকমান 500 অডিয়েন্সলৈ লগালগ গাই দিম 360 হ'ল 500 অডিয়েন্সলৈ লগালগ গীতটি অকমান শুনাই দিম আৰু তাৰ পিছত আপোনালোকে গীতিক মৰম দিব 7 তাৰিখে গীতটি ৰিলিজ হ'ব আৰু চাও কি হয় 445 আজি নতুন ভাইটি এজন লগ পাইছো সাংঘাতিক ট্যালেন্টেড কেনেকুৱা লাগিলে কাম কৰি বঢ়িয়া গানটো ভাল তাৰ পৰিচয়টো দি দিয়া তোমাৰ ৰাইজে চাই হনসুমান ৰং বৰুৱা তুমি কি কৰা ৰেকৰ্ডিষ্টৰ বাহিৰৰ কি কৰা মিউজিক প্ৰডাকচন কৰো আচ্ছা দৰ্শক ৰাইজে মৰম দিব তোমাক তাকে কামনা কৰিলো আৰু 500 হৈ গল চলো পুলক দাই খুব ধুনীয়া এটা মিউজিক কৰিছে ট্ৰেকটোৰ আৰু সেই ট্ৰেকটোৰ অকমান মই আগতে যোৱা 2 বছৰমান মই গীতবোৰ তেনেকে শুনোৱা নাছিলো কিন্তু আজি মন গ'ল আপোনালোকক শুনাবলৈ গতিকে আপোনালোকে শুনকচোন গ্যাৰান্টি দিছো ভাল পাব গো তো বাকিখিনিৰ কাৰণে আৰু এটা দিন ৰৈ দিয়ক 6 তাৰিখে ৰৈ দিয়ক আৰু মানুহজনী মেইন ৱৰ্ডটো জাষ্ট যোনটো আমাৰ টাইটেল সেইখিনি ৰেডি কৰি থোৱা আৰু বাকিখিনিৰ কাৰণে আপোনালোকে এটা দিন মাত্ৰ 24 ঘণ্টা ৱেইট কৰক আৰু সেই 24 ঘণ্টাৰ পিছতেই দিগন্ত বৰদলৈ ডাঙৰীয়াই মিক্স কৰি দিব আমাক আশাবাদী আৰু তাৰ পিছতে গীতটি আপোনালোকলৈ মুকলি কৰি দিম 7 তাৰিখৰ পৰা যিকেইখন অনুষ্ঠান আছে 17 তাৰিখলৈকে সেই গোটেইখিনি অনুষ্ঠানত গীতবোৰ গাম আপোনালোকে টিভিত দেখিবই আৰু ডাঙৰ কথাটো হ'ল ৰিমল দৈমাৰী নামৰ এগৰাকী উদীয়মান যুৱক তেখেতক এটা খুব ধুনীয়া বড়ো ফোক পাৰ্ট এটা আমি কৰিছো আৰু এই গীতটিৰ ছেকেণ্ড ইন্ট্ৰটো তেখেতৰ সেই মাতটো আপোনালোকে শুনিবলৈ পাব গতিকে যিসকল দৰ্শক বিটিএডি বা বিটিচি অঞ্চলৰ বাসিন্দা তেখেতসকলে ৰিমলক এটা নতুন আন্দাজত গীতটি শুনিবলৈ পাব খুব ধুনীয়া ছিংগাৰ খুব ধুনীয়া গায় ৰিমলে গতিকে মই তেখেতৰ বহুখিনি গীত শুনিছো সাংঘাতিক ধুনীয়া গায় গতিকে ৰিমলক মই মোৰ লগত কোলাবৰেচন কৰিবলৈ পাই সুখী হৈছো ৰিমলৰ দৰে এজন সাংঘাতিক মোষ্টলি টেলেন্টেড এদিন মই লাইভ সেশনত তেখেতক আনিম আপোনালোকে শুনিব তেখেতৰ গীত গতিকে মানুহজনী মেইন যেহেতু গীতটিৰ টাইটেল মই লিখিছো ইয়াতে আৰু সেই মানুহজনী মেইনৰ একাংশ আছে চকমান শুনক আপোনালোকে মানুহজনী মেইন উপায় নাই মানুহজনী মেইন কপালৰ মানুহজনী মেইন ঐ মানুহজনী মেইন মোৰে মানুহজনী মেইন ভাল লাগিছে নাই 630 জন মানুহক সুধিছো বৰ্তমান চাই থকাৰ পিছত যিমান কেইজন দৰ্শকে পিছত সমবেত হ'ব সকলোকে কৈছো গীতিক মৰম দিব মুনমুন গীতটি গাদৰি লৈছে আৰু আশা কৰো এই গীতিত কোনো ব্যতিক্ৰম নহব আৰু আপোনালোকে একদম ৰেডি হৈ থাকক যদিও নটিফিকেশ্যন নাযায় আপোনালোকে 4টা বজাত চেক কৰিলে হ'ল 7 তাৰিখে 4টা বজাত চেক কৰিব মানুহজনী মেইন গীতটি আপোনালোকে পাই যাব ভাল লাগিল দাদা বাইদেউ সকলো যিমান কেইজন ব্যক্তি ইয়াতে সংগত হৈছে লাইভ সেশনটিত আপোনালোকক এৰি যাবলৈ মন নাই কিন্তু এটা কথা কৈ থওঁ আজি সন্ধিয়া মানে আজি ৰাতিকে প্ৰিয়মৰ বাৰ্থডে আপোনালোক সকলোৱে গম পাই কালি আমি চেলিব্ৰেট কৰিলো প্ৰায় 6 লাখ মান মানুহ এতিয়ালৈকে চালেই ৰাতিপুৱা গতিকে ৰাতিও আমি খুব ধুমধামাকাৰে এৰেঞ্জমেণ্ট কৰিছো নিউ ইয়েৰ এণ্ড বাৰ্থডে পাৰ্টি একেলগে পাইছো গতিকে ফূৰ্তি হ'ব আমি লাইভ সেশন কৰিম গান গাম বহুত কিবা কিবি হ'ব আপোনালোকে 8 to 9 মাজত যদি মই লাইভ আহো বুলি আমনি কৰিবলৈ লাইভ আহো বুলি যদি গম পাই তেতিয়াহ'লে প্লিজ টিউন ইন টু ভিৰগুৰু কাশ্যপ মিউজিকেল গতিকে তেতিয়ালৈকে এৰিছো যাবলগীয়া আছে গানটো অকণমান কিবা এটা কেৰিকেচাৰ কৰিবলগীয়া আছে টিউন চিউন কৰিলো দেই বাই বাই